ঢিঙৰ জাৰামাৰীত সংঘটিত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনাৰ লগত জড়িত দুজনক গ্ৰেপ্তাৰ। মঙলবাৰে নিশা 2 বছৰীয়া শিশুক কাষত ৰাখি বিছনাৰ ওপৰত চিলিং ফেনত চিপ লৈ আত্মহত্যা কৰিছিল ঢিঙৰ জাৰামাৰীৰ ৰফুল আমিনৰ পত্নী আজমিনা খাতুনে। স্বামী ৰফুল আমিনে যৌতুক হিচাপে দাবী কৰা 1 লাখ টকা আদায় দিব নোৱাৰাৰ বাবে সংঘটিত হৈছিল ৰহস্যজনক আত্মহত্যাৰ ঘটনাটো। স্বামী গৃহৰ ভিতৰতে আজমিনা খাতুনৰ মৃতদেহ উদ্ধাৰৰ পাছতে বোৱাৰীগৰাকীৰ পিতৃৰ পৰিয়ালৰ অভিযোগ মৰ্মে ইতিমধ্যে ডুমডুমিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শহুৰেক আব্দুল ৰছিদ আৰু দেউৰেক শৰীফুল ইছলামক। ইফালে বৰ্তমানেও পলাতক হৈ আছে স্বামী ৰফুল আমিন। সমগ্ৰ ঘটনা সন্দৰ্ভত ডুমডুমিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। নিউজ এক্স ৰিপৰ্ট ND 365। এইটো আমাৰ সন্দেহ হয় যে আপোনাৰ তেখেতৰ ঘৰৰ জোৱাই আৰু তেখেতৰ ঘৰৰ পৰিয়ালে পইচাৰ কাৰণে এনেকুৱা ঘটনা ঘটুৱাইছে আৰু আমাৰ এইটো উচিত তদন্ত হ'ব লাগে যে প্ৰশাসনে যাতে এইটো উচিত তদন্ত কৰি প্ৰশাসনে উচিত শাস্তি দিয়ে। মানে যৌতুক হিচাপে বিচাৰিছে, যৌতুক হিচাপে বিচাৰিছে। এতিয়া এইটো আবেদন হ'ল যে প্ৰশাসনে যাতে উচিত তদন্ত কৰি পেলাই এইটো উচিত শাস্তি দিয়ে, তাৰ কাৰণে আবেদন জনাইছে।